Hey friends, কি খবৰ? ভালে আছেনে বাৰু সকলো? মই মনালিসাই সুইট মনালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো অলপমান বেলেগ ধৰণেৰে বনোৱা কলা কচুৰ এখন ভাজি বা সবজি। এই ভাজিখন খাবলৈ ইমানেই বেছি সোৱাদ লগা হয়, ভাত বা ৰুটি যিকোনোৰ লগতে আপোনালোকে পৰিবেশন কৰিব পাৰিব। ইয়াতে মই কলা কচুৰ ঠাৰি আৰু পাত দুইটাই ব্যৱহাৰ কৰিছো। মইতো খাবলৈ বিৰাটেই ভাল পাওঁ আৰু আশা কৰিলো আপোনালোকৰো নিশ্চয় ভাল লাগিব। তেন্তে দেৰি নকৰি আহকচোন আমি এতিয়া ভিডিঅটো চাই লওঁ। কচুখিনিৰ চুচেৰুৱাই কাটি বাছি ভালকৈ ধুই লৈছো। ইয়াত পাত আৰু ঠাৰি দুইটাই ব্যৱহাৰ কৰিছো আৰু আনফালে এটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো, কেইফুটামান নহৰু, কেইটামান কেঁচা জলকীয়া, আদা, পাঁচফোৰণ আৰু দুখিলা তেজপাত লৈছো। এইফালে এটা বাটিত এচামুচ জিৰা দিলো আৰু 1.5 চামুচ সেই একেপাত চামুচেৰে জালুক দিলো আৰু এইখিনি অলপ সময়ৰ কাৰণে তিয়াই থৈ দিম, কাৰণ ইয়াৰে এটা পেষ্ট বনাই ল'ম মই। আনফালে কেইটামান দালি মই ধুই লৈছো আৰু এতিয়া গেছত কেৰাহী এটা উঠাই দিলো আৰু কচুখিনি দিলো, দি পানী দি অলপ সময় সিজাই ল'ম। এনেকুৱা কৰি ল'লে কচুৱে ধৰাৰ কোনো চান্স নাথাকে। এয়া 4 মিনিটমানহে সিজাইছোঁ, বেছি সময় সিজোৱা নাই, নহ'লে কচুত থকা আইৰণখিনি তেনেই নাইকিয়া হৈ যাব। এইফালে গেছত এটা কেৰাহী উঠাই দিলোঁ আৰু ধুই থোৱা মচুৰ দালিকেইটা দি দিলোঁ। মই ইয়াত তেল নিদিয়াকৈ মচুৰ দালিখিনি দিছিলোঁ, আপোনালোকে নিশ্চয় দেখিছে। আৰু এনেকৈ দালিখিনি অলপ সময় এতিয়া ভাজি ল'ম। এনেকৈ তেল নিদিয়াকৈ দালিখিনি ভাজি ল'লে খাবলৈ বিৰাটেই ভাল হয়। এয়া দেখিছেনে, দালিকেইটাৰ ৰং একদম হালধীয়াৰ দৰে হৈ গ'ল, এনেকুৱাতে হৈ যায়। এতিয়া এই দালিখিনি কুকাৰত দি দিলোঁ আৰু বইল কৰি থোৱা কচুখিনিও দি দিছোঁ। আচলতে বইল কৰি থোৱা নহয়, অলপমান সিজাই লোৱা কচুখিনিও দি দিছোঁ আৰু এই গিলাচৰ এগিলাচ পানী দিলোঁ আৰু এতিয়া অলপমান নিমখ দিছোঁ আৰু এবাৰ লৰাই দিছোঁ, দি ভালকৈ ঢাকনিখন মাৰি 2টা চিটিৰ বাবে থৈ দিছোঁ। এয়া এইফালে মিক্সি বাটি এটা লৈ ল'লোঁ আৰু জিৰা, জালুক, নহৰু, কেঁচা জলকীয়া, আদা এইখিনি দি দিলোঁ। এতিয়া এটা ইয়াৰে পেষ্ট বনাই ল'ম। এয়া পেষ্ট হৈ গ'ল মছলাৰ। এইফালে এয়া কুকাৰৰ চিটি আহিলে, আনফালে এতিয়া এটা কেৰাহী উঠাই দিলোঁ গেছত আৰু গৰম হোৱাৰ লগে লগে ইয়াত মিঠাতেল প্ৰয়োজন মতে দি দিছোঁ আৰু গেছৰ ফ্লেমটো হাই কৰি থৈছোঁ। তেলখিনি গৰম হোৱাত তেজপাত দুখিলা দি দিলোঁ আৰু পাঁচফোৰণ কেইটাও দি দিলোঁ। পাঁচফোৰণ কেইটা ফুটি উঠাত পিঁয়াজখিনি দি দিছোঁ আৰু অলপ সময় এনেকৈ ভাজি লৈছোঁ, পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে আৰু এতিয়া এনেকুৱাতে মই মছলাখিনি দি দিছোঁ আৰু ভালকৈ এবাৰ লৰাই দিছোঁ। মই ইয়াত নিমখ অলপমান দিছোঁ, কাৰণ আগতেও দিয়া হৈ আছিলে, আৰু হালধি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী নিমখটো ব্যৱহাৰ কৰিব আৰু নিমখ হালধি দি ভালকৈ মছলাখিনি এবাৰ লৰাই দিছোঁ আৰু অলপমান পানী দি দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ। এয়া 2-3 মিনিটমান সময় মছলাখিনি ভালকৈ ভাজি লৈছোঁ। মছলাখিনিৰ পৰা ইয়াত তেল ওলাই আহিব লৈছে। এনেকুৱাতে আমি বইল কৰি লোৱা দালি আৰু কচুখিনি এই মছলাখিনিতে দি দিলোঁ আৰু গোটেইখিনি ভালকৈ এতিয়া মিক্স কৰি দিছোঁ। ইয়াত এক্সট্ৰা পানী এড নকৰিব, কাৰণ এইখন একদম শুকান সবজি হ'ব, সেই ইয়াত মই পানী এক্সট্ৰাকৈ এড নকৰোঁ। এতিয়া যিমান পাৰি এইখিনি লৰাই থাকিব লাগিব
আৰু ইয়াতে মই এতিয়া এচামুচমান খাৰ দি দিছোঁ কলা খাৰ হয় এচামুচ আৰু অলপমান দি দিলোঁ আৰু ভালকৈ গোটেইখিনি মিক্স কৰি দিছোঁ এতিয়া যিমান পাৰি হাতেৰে ভালকৈ এই ভাজিখিনি লৰাই থাকিব লাগিব আৰু লৰাওঁতে এনেকৈ শুকাই যায়গৈ আৰু শুকাই গ'লে এই ভাজিখন খাবলৈ বহুত ভাল লাগে ইয়াত অলপমানো পানী থাকিব নালাগে ইয়াত দেখিছেনে লাহে লাহে শুকাই আহিব লৈছে ইয়াত থকা এক্সট্ৰা পানীবোৰ নাইকিয়া হৈ গৈছে এয়া হৈ গৈছে আমাৰ ভাজিখিনি এয়া কচুৰ ভাজিখন ৰেডি হৈ গ'ল এয়া দেখিছেনে দেখিবলৈও বহুতেই ভাল লাগিছে আৰু খাবলৈ যে ক'বই নালাগে বিৰাটেই ভাল লাগে একদমেই সুন্দৰ ৰেচিপি হয় আপোনালোকে যদি এনেকৈ আগতে ট্ৰাই কৰা নাই তেন্তে এবাৰ নিশ্চয় ট্ৰাই কৰিবচোন আৰু যদি খাইছে কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও মোক কমেণ্ট কৰিব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ চোৱাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই যায় তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে তেতিয়ালৈ সকলো ভালে থাকিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ